Hi, my name is Vibhu Kumar Das আৰু স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল এম ফিউজনলৈ আচলতে কি হ'ল মেক্সিমামেই এটা কনফিউজন থাকে যে মানে মই মিড ৰেঞ্জৰ এটা ব্লুটুথ স্পীকাৰ কিনিব গৈ আছোঁ বাট কোনটো মোৰ কাৰণে ভাল হ'ব তো গতিকে সেই বিষয়ত আমি অলপ আলোচনা কৰিম মোৰ লগত আচলতে দুটা স্পীকাৰ আছে ব্লুটুথ স্পীকাৰ মিড ৰেঞ্জৰ স্পীকাৰ হয় এইটো FND স্পীকাৰ চাগে স্পষ্টকৈ দেখি পাইছে যিটো W4 স্পীকাৰ আৰু মোৰ লগত আছে লগিটেকৰ X50 মডেলটো কিন্তু বাট মই লগিটেকৰ X50 মডেলটো মই ৰিভিউ নিদিওঁ আজি মই আপোনালোকক মই FNDৰ যিটো W4 যিটো হয় ছুপাৰ মিনি স্পীকাৰ সেইটোৰ বিষয়ে ৰিভিউ মই আপোনালোকক কম দিম আৰু এই স্পীকাৰটো আচলতে মই ৰিটেইলৰ পৰা মই কিনিছিলোঁ আৰু ইয়াৰ প্ৰাইচটো ইয়াতে মেনশ্যন কৰা আছে 1690 1350ত মই পাৰচেছ কৰিছিলোঁ আৰু মই মোটামুটি যোৱা এমাহৰ পৰা এই স্পীকাৰটো শুনি আছোঁ তো মই আপোনালোকক মোৰ পাৰ্চনেল যিখিনি অপিনিয়ন হয় সেইখিনি মই অপিনিয়ন আপোনালোকৰ আগত দিম তো আপোনালোকে চাই থাকক বস্তুটো ভিডিঅ'টো তো আহক ষ্টাৰ্ট কৰোঁ তো মই লগিটেকটো মই এতিয়া থৈ দিছোঁ X50টো তো মই ষ্টাৰ্ট কৰিম আজি FNDৰ যিটো মিনি স্পীকাৰ হয় সেইটোৰ বিষয়ে মই অকণমান আপোনালোকক কম এক্সপ্লেইন কৰিম তো ইয়াত ফিচাৰ্ছখিনি গোটেইখিনি দিয়া আছে তো আপোনালোকে দেখি পাব ভালদৰে চালে আৰু বাকী ইয়াত আপোনাৰ কেইটামান ফিচাৰ্ছ লিখা আছে ব্লুটুথ যিটো ভাৰ্জন হয় 4.0 TF কাৰ্ড আপোনাৰ যিটো SD কাৰ্ড হয় সেইটো আপুনি লগাব পাৰে মিউজিক শুনিব পাৰে আৰু বাকী ৰিচাৰ্জেবল বেটাৰী হয় আৰু মই এইটো আনবক্সিং কৰিম কিন্তু কালাৰটো মই কি আছে কাৰণ ইয়াতে কালাৰ আপোনাৰ চাৰিটা কালাৰ এভেইলেবল থাকে ব্লেক ৰেড আপোনাৰ ব্লু আৰু গ্ৰীণ কালাৰ তো মোৰ খুব সম্ভৱ এইটো টিক কৰা আছে ইয়াতে ব্লেক তো গতিকে ইয়াত স্পীকাৰটো ব্লেক কালাৰ হ'ব তো মই আপোনালোক খুলি পেলাই দেখুৱাওঁ বস্তুটো আচ্ছা স্পীকাৰটো মই অ'পেন কৰিছোঁ আৰু আপোনালোকে দেখিলেই গম পাব যিহেতু স্পীকাৰটোৰ যিটো বক্স হয় সেইটো ইমানখিনি সৰু হয় মোৰ হাততে আহে তো গতিকে আপোনালোকে যদি স্পীকাৰটো দেখে আপোনালোকে চক হৈ যাব যে ইমান সৰু স্পীকাৰ বাট কিন্তু আপোনালোকৰ মিড ৰেঞ্জ যদি আপোনাৰ বাজেট হয় তেনেহ'লে আপোনাৰ এই স্পীকাৰটো আপোনালোকে পাৰচেছ কৰিব পাৰে তো চাওঁ বস্তুটো কেনেকুৱা ৱাও কোৱালিটি যথেষ্ট ধুনীয়া কোৱালিটি হয় য'ত আপোনাৰ এইটো বডিটো ৰাবাৰ বডি দিয়া আছে য'ত আপোনাৰ ইয়াত পাৱাৰ বটনটো আপুনি পাই যাব প্লাছ য'ত আপোনাৰ FNDৰ যিটো লগ'টো হয় সেই লগ'টো মেনশ্যন কৰা আছে প্লাছ আপোনাৰ ইয়াতে আপুনি চাৰ্জ দিয়াৰ কাৰণে আপোনাৰ জেকটো আছে ইয়াতে দিয়া যিটো মিনি USB ইয়াতে দিয়া আছে পৰ্টটো প্লাছ আপোনাৰ SD কাৰ্ড স্লট এটা দিয়া আছে প্লাছ ইপিনে আপোনাৰ নেভিগেশ্যন কি দুটা আছে য'ত আপুনি গান বেক আৰু ফৰৱাৰ্ড কৰিব পাৰে পজ বটনটো আছে ইয়াতে য'ত আপুনি গান আপুনি নিজৰ ইচ্ছামতে গানটো পজ কৰিব পাৰে প্লাছ এলুমিনিয়াম এটা প্লেট এটা লগোৱা আছে য'ত আপোনাৰ এটা প্ৰিমিয়াম ডিজাইনত আপোনাৰ বনোৱা আছে বস্তুটো স্পীকাৰটো যথেষ্ট সৰু হয় বাট আহক চাউণ্ডটো মই এক্সপিৰিয়েঞ্চ কৰোঁ কেনেকুৱা হয় তো এইটো ষ্টাৰ্ট কৰিম এতিয়া তো যেতিয়া আপোনাৰ ষ্টাৰ্ট কৰিব ইয়াত পাৱাৰ বুটামটো আপুনি অলপমান কিছু টাইমৰ কাৰণে লং প্ৰেছ কৰিব তেতিয়া আপোনাৰ ইয়াতে লাইট এটা ব্লু কালাৰ লাইট এটা ব্লিংক কৰি থাকিব কালাৰটো বেলেগো হ'ব পাৰে মই নাজানো বাট ইয়াত ব্লু কালাৰ যিহেতু জ্বলি আছে ব্লিংক কৰি আছে তেতিয়া গম পাব আপোনাৰ ব্লুটুথটো অন হৈছে তো আপুনি ডাইৰেক্ট আপোনাৰ ফোনত গৈ পেলাই আপুনি ব্লুটুথটো চাৰ্চ কৰিব তো ব্লুটুথটো চাৰ্চ কৰাৰ পিছত ইয়াত আহিব আপোনাৰ ফেণ্ডা W4 বুলি পেলাই তো তাত আপুনি অ'কে কৰিব তো ডিভাইচটো যেতিয়া পেয়াৰ হৈ যাব তেতিয়া কানেক্ট হৈ যাব আৰু ইয়াতে এটা চাউণ্ড এটা ওলাব আপোনালোকে শুনি পাইছে চাগে তো এতিয়া মই গানটো প্লে' কৰিব চেষ্টা কৰিম কেনেকুৱা ধৰণৰ চাউণ্ড কোৱালিটি হয় আপোনালোকে নিজে জাজ কৰিব পাৰিব তো এতিয়া মই আপোনালোকক বজাই শুনাইছোঁ বস্তুটো চাউণ্ডটো কেনেকুৱা হয় আপোনালোকে নিজে শুনিব ঠিক আছে তো আপোনালোকে শুনিলে আৰু দেখিলে তো গতিকে মই ফ'ৰ্চলি আপোনালোকক ল'বৰ কাৰণে কোৱা নাই যে FND স্পীকাৰটোৱে আপোনাৰ বেটাৰ হয় 1500 ৰেঞ্জত থাকিব পাৰে বেলেগ বাট মই পাৰ্চনেলি আপোনাৰ অপিনিয়ন দিছোঁ যিহেতু মই এইটো ইউজ কৰিছোঁ তো যদি আপোনাৰ বাজেটটো যদি মিনিমাম বাজেটৰ হয় 1500 বিল' হয় তেনেহ'লে আপুনি এই FNDৰ যিটো W4 যিটো হেৰি হয় মিনি স্পীকাৰ হয় এইটো আপোনালোকে পাৰচেছ কৰিব পাৰে নেক্সট মই আপোনাক ভিডিঅ'টো ষ্টাৰ্টিঙত দেখুৱাইছিলোঁ যিটো লগিটেক X50 কথা কৈছিলোঁ মই সেই লগিটেক X50 মোৰ লগত বৰ্তমান আছে বাট মই W4 যিটো স্পীকাৰ হয় FND সেইটোৰ লগত মই কম্পেয়াৰ এইটো কাৰণে কৰিব বিচৰা নাই
কাৰণ ইয়াৰ যিহেতু প্ৰাইচটো আপোনাৰ হাই ৰেঞ্জৰ হয়, এইটো 2500ৰ বিলো আহে। তো গতিকে এইটো মই আজি ৰিভিউ আপোনাৰ নিদিওঁ, নেক্সট যেতিয়া ভিডিঅ' আপলোড কৰিম তেতিয়া মই আপোনালোকৰ X50 ৰিভিউটো মই আপোনালোকক দিম। কিন্তু মই দুয়োটাৰে আপোনাৰ চাউণ্ড কোৱালিটি কম্পেয়াৰ কৰিব বিচৰা নাই, বাট যদি 1500 চাব যায় তেনেহ'লে মই ভাবোঁ ইটছ এ বেষ্ট ওৱান, ইউজ কৰি যাব পাৰে। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে, যদি আপোনালোক কিবা অকণমান অলপ সহায় কৰিব পাৰিছোঁ, তো ভিডিঅ'টো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। থেংক ইউ।